সকলোকে স্বাগতম জনাইছোঁ ইয়াৰ আগৰটো ক্লাছত আমি পাটিগণিত মৌলিক উপপাদ্য পঢ়িছোঁ আৰু পাটিগণিত মৌলিক উপপাদ্য পঢ়াৰ পাছৰ যিটো ক্লাছ তাত আমি এক্সাৰসাইজ 5টো কৰিছোঁ উদাহৰণ 5টো কৰিছোঁ উদাহৰণ 5টো অলপ জটিলেই হয় সুন্দৰকৈ বুজাই দিছোঁ চোৱাসকলে সুন্দৰকৈ বুজি পাব সেই কুৱেশ্যনটো আৰু তাৰ পাছত এটা একদম বহুত ইজি অংক এটা আজি লৈ আহিছোঁ সেইটো হৈছে এক্সাৰসাইজ 6 নম্বৰ যিটো উদাহৰণ বহুত সুন্দৰ উদাহৰণ একদম বহুত ইজি মানে কৰিবলৈ বহুত ইজি আৰু তাত কৈছে যে 6 আৰু 20 লসাগু উলিয়াব লাগে 6 আৰু 20 এলচিএম উলিয়াব লাগে আৰু এইচচিএফ উলিয়াব লাগে তাৰ মানে 6 আৰু 20 আমি লসাগু উলিয়াব লাগে আৰু গসাগু উলিয়াব লাগে এটা চোৱা লসাগু আৰু গসাগু কি বস্তু সেইটো মই ক্লাছত দি থৈছোঁ ধুনীয়াকৈ ভিডিঅ' বনাই দি থৈছোঁ সেইটো চালে ইয়াৰ আগত চালে মই ভাবো তোমালোকে ভাল হ'ব ঠিক আছে এটা চোৱা এলচিএম আৰু এইচচিএফ উলিওৱা এইটো এটা মেথড বুজি নোপোৱাকৈ কনচেপ্টৰ ফালৰ পৰা কেনেধৰণে এলচিএম আৰু এইচচিএফ উলিয়াব লাগে সেইটো ভিডিঅ' তোমালোকে ইয়াৰ আগত আছে তোমালোকে চাই ল'বা ইয়াৰ আগৰটো লেকচাৰ দিয়া আছে বহুত সুন্দৰ এটা 6 আৰু 20 6 এটা সংখ্যা দিয়া আছে এণ্ড 20 আমি 6 সংখ্যাটো কেনেকৈ প্ৰকাশ কৰিব পাৰোঁ 6 ইকুৱেল 2 into 3 গোটেই সংখ্যাবিলাকৰ মৌলিকৰ পূৰণফল হিচাপে দেখুওৱা মৌলিক উৎপাদকৰ পূৰণফল হিচাপে দেখুওৱা প্ৰথম কাম সেইটো হৈছে সংখ্যা দুটা দিয়া থাকিব আমি প্ৰথমতে সেই সংখ্যা দুটাক মৌলিকৰ পূৰণফল হিচাপে দেখুৱাম চ' 6ক মৌলিকৰ পূৰণফল হিচাপে দেখুৱাইছোঁ 20ক দেখুৱাওঁ 20 ইকুৱেল 2 into 5 দেখুৱালোঁ ইয়াৰ পাছত আমি এলচিএম লিখিব পাৰোঁ এলচিএম অফ 2 and 20 চিয়াহী একেবাৰে কম খৰচ হয় বহুত ইজি অংক একেবাৰে কম লিখিব লাগে এতিয়া চোৱা এলচিএম মানে হৈছে লসাগু এতিয়া লসাগু লিখিম মানে লসাগু 2 আৰু 20ৰ লসাগু কিমান হ'ব চোৱা সৰি 20 2হে লিখিলোঁ 6 and 20 এতিয়া 6 আৰু 20 লসাগু সেইখিনি হ'ব এতিয়া চোৱা এই সংখ্যাটোক আমি এই সংখ্যাটো 2 পূৰণ 2 স্কুৱেৰ লিখিব পাৰোঁ ইনটু 5 আমি ইয়াৰ পৰা এই দুইটা সংখ্যা কম্পেয়াৰ কৰি আমি কিছুমান ইয়াতে নাম্বাৰ আনিম ইয়াত থকা এটা চোৱা 2 সংখ্যাটো ইয়াতো আছে হয়নে 2 সংখ্যাটো ইয়াতো আছে কিন্তু 2 ওপৰত আটাইতকৈ ডাঙৰ পাৱাৰ কোনটো এইটো 2 স্কুৱেৰ আছে ইয়াত 2 to the power 1 আছে 2 ওপৰত আটাইতকৈ ডাঙৰ পাৱাৰ কোনটো আছে 2 আমি সেইটো লিখিম ইয়াতো 2 আছে ইয়াতো 2 আছে কিন্তু আমি সেইটো 2 সেইটো সংখ্যাহে লিখিম যিটো পাৱাৰটো বেছি যিটো ঘাতটো আটাইতকৈ বেছি থাকে চ' ইয়াত 2 ঘাত 2 ইয়াত 2 ঘাত 1 হে চ' এইটো লিখিম 2 স্কুৱেৰ তাৰ পাছত ইয়াত 3 আছে জানো নাই কিন্তু আমি 3টো ইয়াত আনিব পাৰোঁ নহয় কেনেকৈ পাৰোঁ চোৱা 1 এটা মাল্টিপ্লাই কৰি দিব পাৰোঁ সংখ্যাটো একেই থাকিব 1 এটা কিবা এটা সংখ্যা পূৰণ কৰা নকৰা সেইকাৰণে তাৰপিছত চোৱা 2 to the power 4 into 5 1 মানে আমি কি লিখিব পাৰোঁ 3 to the power 0 লিখিব পাৰোঁ এতিয়া ইয়াত 3 ঘাত ইয়াত 1 আছে ইয়াত 3 ঘাত কি আছে 0 আছে তেতিয়াহ'লে আমি কোনটো 3 লিখিম এইটো নিলিখোঁ আৰু 3 to the power 1 তাৰ পাছত ইয়াত 5টো আছে সংখ্যাটো কিন্তু ইয়াত 5 আছে জানো নাই কিন্তু ইয়াক আমি এইটো যেনেকৈ লিখিছিলোঁ 3 to the power 0 ইয়াত আমি 5 to the power 0 পূৰণ কৰি দিব পাৰোঁ 5 to the power 0 মানে 1 হয় 5 to the power 0 মানে 1 চ' ইয়াত 5ৰ ঘাত কিমান আছে 0 ইয়াত 5ৰ ঘাত কিমান আছে 1 আছে চ' কোনটো লিখিম এইটো লিখিম বছ এতিয়া তেতিয়াহ'লে কোনটো পালোঁ এইটো হ'ব এলচিএম 2 স্কুৱেৰ মানে 4 3 into 5 মানে 15 4 5 60 বাছ এইটো হ'ব 6 আৰু 20 লসাগু কিমান হ'ব 60 এতিয়া এইচচিএফ অফ 6 and 20 কেনেকৈ লিখিম চোৱা এতিয়া চোৱা এইচচিএফ লিখোঁতে এইচচিএফ মানে কি আছিলে গৰিষ্ঠ সাধাৰণ গুণিতক দুয়োটা সংখ্যাকে হৰণ যোৱা সংখ্যাবিলাকৰ ভিতৰত আটাইতকৈ ডাঙৰ সংখ্যাটো এতিয়া চোৱা আমি ইয়াত সেইখিনি সংখ্যা লিখিম
যিবিলাক সংখ্যা দুয়োটাতে কমন থাকে দুয়োটাতে থাকিব লাগিব কিন্তু কমন ইয়াত 2 টু দি পাৱাৰ 1 আছে ইয়াত 2 টু দি পাৱাৰ 2 আছে কিন্তু 2 টু দি পাৱাৰ 2 নিলিখো দুয়োটাতে কি আছে ইয়াত 2 টু দি পাৱাৰ 1 এটা চোৱা এইটো মই 4 কিয় লিখিলো ইয়াত 2 স্কয়াৰ আছে এটো 2 স্কয়াৰ থাকিব লাগে ঠিক আছে ওকে এটা চোৱা HCF উলিয়াবলৈ হলে আমি এনেকুৱা কাম এটা কৰিব লাগিব আমি আকৌ এবাৰ লিখি লওঁ এই সংখ্যাকেইটা 6 equal to 2 into 3 into 5 5 to 9 2 into 3 এইটো কি 20 equal to 2 into 2 into 5 এটা চোৱা HCF of 6 and 20 কি হ'ব দুয়োটাতে থকা সংখ্যাবিলাক চোৱা ইয়াত 2 আছে ইয়াতো 2 আছে ইয়াত 2 এটা আছে ইয়াত 2 দুটা আছে আটাইতকৈ কম থকাটো লিখিম কম পাৱাৰ কি 2 ইয়াত এটা চোৱা এই সংখ্যাটো কেনেকৈ লিখিব পাৰি নাই 2 into 3 ইয়াত লিখিব পাৰি 2 স্কয়াৰ into 5 2 স্কয়াৰ into 4 এটা 2 পাৱাৰ ইয়াত 2 আছে কিন্তু 2 পাৱাৰ ইয়াত 1 আছে 2 ঘাতটো ক'ত কম আছে ইয়াতো 2 আছে ইয়াতো 2 এটা আছে কমন আছে না সো 2 টো লিখিম ইয়াত 3 আছে ইয়াত 3 আছে জানো নাই সো হেতু নি লিখো ইয়াত 5 আছে ইয়াত 5 আছে জানো নাই নি লিখো অকল 2 টোহে দুইটা ভিতৰতে কমন আছে দুইটাতে কমন থকা সংখ্যা কি 2 তাৰ বাদে আৰু বেলেগ আছে জানো নাই তে গসাউ কি হ'ব 2 তো তেনেকে কিন্তু কনসেপ্টটো মই আগৰ ভিডিওতে দিলো যে লসাগু মানে কি গসাউ মানে কি ইয়াত জাস্ট মই অংক কৈছো নিয়ম বুজাছো মেথড বুজাছো ওকে ঠিক তেনেকে কাম হ'ব 7 নম্বৰ অংকটো কৰিব লাগে